এখন শান্ত গাঁৱত এজন মানুহৰ পখিলাৰ প্ৰতি গভীৰ প্ৰেম আছিল। প্ৰকৃতিৰ উৎকৃষ্ট ৰঙেৰে অংকিত সিহঁতৰ সূক্ষ্ম পাখিবোৰে তেওঁক আকৰ্ষিত কৰিছিল। তেওঁ প্ৰায়ে বাগিচাবোৰৰ মাজেৰে ঘূৰি ফুৰিছিল, পখিলাবোৰে সুন্দৰভাৱে উৰি থকা চাবলৈ। এদিন সচৰাচৰ খোজ কঢ়াৰ সময়ত তেওঁ ডালত ওলমি থকা এটা লেটা দেখিলে। তাৰে ভিতৰত এটা পখিলাই মুক্ত হ'বলৈ সংগ্ৰাম কৰি আছিল। কৌতূহলী হৈ মানুহজনে তাক চাবলৈ বহি ল'লে। পখিলাটোৱে ঠেলাঠেলি কৰি বাহিৰলৈ ওলাবলৈ চেষ্টা কৰি আছিল, কিন্তু শলাটোৰ মুখখন ইমান সৰু আছিল যে সি ওলাই আহিব পৰা নাছিল। মিনিট ঘণ্টালৈ পৰিৱৰ্তিত হ'ল, তথাপিও পখিলাটো তাতেই আবদ্ধ হৈ থাকিল। সি যুঁজ দিছিল আৰু বিশ্ৰাম লৈছিল আৰু পুনৰ যুঁজ দিছিল, কিন্তু তাৰ কোনো অগ্ৰগতি হোৱা নাছিল। মানুহজনে ভাবিছিল পখিলাটোৱে বহুত কষ্ট পাইছে। সহায় কৰিব বিচাৰি তেওঁ সতৰ্কতাৰে লেটাটো খুলি ছিদ্ৰটো বহল কৰি দিলে। তেতিয়া পখিলাটো সহজে তাৰ পৰা ওলাই আহিল। পখিলাটোক সহায় কৰি মানুহজনৰ ভাল লাগিল আৰু তেওঁ আশা কৰিছিল যে পখিলাটোৱে ধুনীয়া পাখি মেলি উৰি যাব। কিন্তু কিবা এটা নহ'বলগীয়া হৈছে তাত। পাখিৰ তুলনাত পখিলাটোৰ শৰীৰটো ডাঙৰ আছিল আৰু পাখিবোৰো চূৰ্ণ বিচূৰ্ণ হৈ আছিল। মানুহজনে অপেক্ষা কৰি আছিল, আশা কৰিছিল যে পাখিবোৰ সম্প্ৰসাৰিত হ'ব আৰু শক্তিশালী হ'ব। তেওঁ আশা কৰিছিল যে পখিলাটো প্ৰসাৰিত হ'ব আৰু দুৰ্বলতা আঁতৰি আকাশলৈ উৰি যাব। কিন্তু সেই মুহূৰ্তটো কেতিয়াও অহা নাছিল। পখিলাটোৱে কেৱল দুৰ্বল পাখি লৈ গধুৰ শৰীৰটোৰে বাগৰি বাগৰিহে আগবাঢ়ি গৈ আছিল। ই কেতিয়াও উৰিব নোৱাৰিব নেকি? তাৰ মনত প্ৰশ্ন আহে। পখিলাটোৱে লেটাটোৰ পৰা ওলাই আহিবলৈ সংগ্ৰাম কৰাটো প্ৰয়োজন আছিল আৰু মানুহজনে সেইটো বুজি পোৱা নাছিল। এই প্ৰচেষ্টাটোৰে পখিলাটোৱে শৰীৰৰ পৰা অত্যাৱশ্যকীয় তৰলবোৰ পাখিলৈ ঠেলি দিলে হয়, যাৰ ফলত পখিলাটোৱে উৰিবলৈ যথেষ্ট শক্তিশালী হৈ পৰিলে হয়। সংগ্ৰামৰ পৰা আঁতৰাই তেওঁ নজনাকৈ পখিলাটোৰ সম্পূৰ্ণ বিকাশৰ সুযোগ কাঢ়ি লৈছে। পখিলাটোৱে তাৰ বাকী দিনবোৰ মাটিতে জীয়াই থাকিব লাগিব। সি কেতিয়াও উৰিব নোৱাৰিব আৰু স্বাধীনতাৰ অনুভৱ সি কেতিয়াও ল'ব নোৱাৰিব। তাকে দেখি মানুহজন অনুসূচিত হৈ সংগ্ৰামৰ আচল অৰ্থ বুজি পাইছে। সংগ্ৰামৰ অৰ্থ আমাক ভাঙি পেলোৱা নহয়, ই আমাক গঢ় দিয়ে। সংগ্ৰাম বাধা নহয়। যিদৰে পখিলাটোৱে শক্তিশালী পাখি বিকাশৰ বাবে যুঁজ দিয়াৰ প্ৰয়োজন আছিল, আমিও শক্তি, স্থিতিস্থাপকতা আৰু চৰিত্ৰ গঢ়ি তুলিবলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বই লাগিব। যদি আমি অসুবিধাৰ পৰিহাৰ কৰোঁ বা শ্বৰ্টকাট বিচাৰোঁ, আমি কেতিয়াও আমাৰ প্ৰকৃত সম্ভাৱনা প্ৰাপ্ত কৰিব নোৱাৰোঁ। কষ্টবোৰে আমাক অধিক বস্তুৰ বাবে প্ৰস্তুত কৰে আৰু আমি কোন হ'ব বিচাৰোঁ তাক আকাৰ দিয়ে। সংগ্ৰাম নকৰাকৈ আমি হয়তো থাকিব পাৰোঁ, কিন্তু আমি কেতিয়াও সঁচাকৈয়ে উন্নতিৰ শিখৰত উঠিব নোৱাৰোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। লাইক কৰিব, শ্বেয়াৰ কৰিব নিজৰ আত্মীয়, বন্ধু, বান্ধৱী সকলৰ লগতে। যদি আগলৈ এনেকুৱা ভিডিঅ' আৰু চাবলৈ বিচাৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপলোড দিয়াৰ লগে লগে যদি ন'টিফিকেশ্যনটো পাব বিচাৰে, তেন্তে বেল আইকনটো ক্লিক কৰি ল'ব। আগলৈ আকৌ নতুন ভিডিঅ' এটা লৈ আহিম। তেতিয়ালৈকে সুস্থ থাকক, সবলে থাকক আৰু আনন্দত থাকক। থেংক ইউ আজিৰ বাবে।